তেতিয়া শহীদ আশফাকুল্লাহ খান ৰহমতুল্লাহ আলাইহি তেওঁ মুছলমান আছিল আৰু সেইকাৰণে তেওঁ কৈছিল মইতো পুনৰ্জন্মত বিশ্বাস নাৰাখো, মইতো মুছলমান। তেওঁ কৈছিল যে if God gives me paradise, I will say to God, oh my Lord, send me back to earth instead of heaven. যদি মোক আল্লাহ পাকে জান্নাত নসিব কৰে তেন্তে মই আল্লাহ পাকক কম, oh my Lord, হে মোৰ আল্লাহ, হে মোৰ God, send me back to earth. মোক ঘূৰাই পঠাও, উভতাই পঠাও আকৌ সেই হিন্দুস্তানৰ মাটিলৈকে, দুনিয়াৰ বুকুলৈকে, back to earth instead of heaven. জান্নাতৰ বিনিময়ত উদ্দেশ্য কি? যাতে মই আকৌ এবাৰ এইখন দেশৰ কাৰণে, এইখন ভাৰতৰ কাৰণে আকৌ এবাৰ ফাঁচিকাঠত ওলমি আৰু এবাৰ মই শ্বহীদ হৈ যাব পাৰোঁ। মুছলমানে দেশক ভাল পোৱাৰ বাবে কোনোবাই আমাক এই দেশপ্ৰেমৰ পাঠ পঢ়োৱাৰ প্ৰয়োজন নাই। মুছলমানক দেশৰ প্ৰতি প্ৰেম ৰখাৰ বাবে, মহাব্বত, আন্তৰিকতা, ভালপোৱা ৰখাৰ বাবে মুছলমানক ইছলামে শিকাইছে, মুছলমানক কুৰাণে শিকাইছে, মুছলমানক আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাইছে, মুছলমানক হাদিসে শিকাইছে, আমাক আল্লাহৰ ৰাসূলে শিকাইছে, আমাক আল্লাহে শিকাইছে, আমাক কুৰাণে শিকাইছে। যেতিয়াই দেশৰ কাৰণে কিবা আন্দোলন কৰিব লাগে, দেশৰ কাৰণে প্ৰাণ দিব লাগে, প্ৰতিটো মুহূৰ্ততে মুছলমানে তাৰ নজিৰ ৰাখি থৈ গৈছে। প্ৰতিটো মুহূৰ্ততে প্ৰতিজন মুছলমানে প্ৰাণ দিয়াৰ বাবে, জান বলি দিয়াৰ বাবে তিল পৰিমাণৰ কোনো ধাৱত কৰা নাই। 1950 চনৰ 26 জানুৱাৰী তাৰিখটো আহিছিল যি স্বাধীনতাৰ পিছত এই সংবিধান বলবৎ হৈছিল। সেই সংবিধানে সকলোকে সমান অধিকাৰ দিছে, সকলোকে সমান অধিকাৰ দিছে। সেই সংবিধান অহাৰ আঁৰত, এই দেশ আজাদ হোৱাৰ আঁৰত, এই দেশ স্বাধীন হোৱাৰ আঁৰত আছে আন আন ভাইসকলৰ লগতে মুছলমানসকলৰ বহুতো তেজ, বহুতো ঘাম, তেজৰ বহুতো টোপাল কুৰবানী হোৱাৰ পিছত, বহুতো মুছলমানৰ গৰ্দান শ্বহীদ হোৱাৰ পিছত এই দেশ স্বাধীন হৈছিল। বহুতো মুছলমানে প্ৰাণ আহুতি দিয়াৰ পিছত এই দেশে স্বাধীনতাৰ মুখ দেখিছিল। যেতিয়াই মুছলমানে এই দেশৰ কাৰণে, এই দেশৰ স্বাৰ্থত ওলাব লগা হৈছে, মুছলমানে ঘৰ চোৱা নাই, মুছলমানে জাতি চোৱা নাই, মুছলমানে ধৰ্ম চোৱা নাই, দেশৰ কাৰণে মৰিব লগা হৈছে, তো সম্পূৰ্ণ আগবাঢ়ি গৈছে। আৰু যদি মৰিব লগা হৈছে তেন্তে মৰিছে, জান দিব লগা হৈছে তেন্তে মুছলমানে জান দিছে, এবাৰো পিছপিনে অহা নাই, পিছৰ পিনে মুছলমানে এবাৰো ঘূৰি চোৱা নাই, কাৰণ মুছলমানক সেই শিক্ষা ইছলামে দিয়া নাই। যদি দেশৰ কাৰণে মৰিব লগা আছে তেন্তে ইছলামে কৈছে তেন্তে মৰি যোৱা, শ্বহীদ হৈ যোৱা। আৰু তাৰে কাৰণে সকলো মুছলমানে সেই সময়ত 1947 চনৰ আগৰ মুহূৰ্তত, প্ৰতিটো মুহূৰ্ততে মুছলমানসকলে নিজৰ জান কুৰবানী কৰিছিল। 51,000 উলামাক জ্বলাই দিয়া হৈছিল। কিয় তেওঁলোক জ্বলিছিল? প্ৰতিডাল গছত, প্ৰতিজোপা গছত মুছলমানসকলক ফাঁচীত ওলোমাই ৰখা হৈছিল। কিয় তেওঁলোক ওলমিছিল? দেশৰ প্ৰতি থকা মহাব্বতৰ বাবে, দেশৰ প্ৰতি থকা মহাব্বতৰ বাবে। এই দেশ স্বাধীন হওক, মই মৰাৰ কাৰণে যদি দেশে স্বাধীনতা পায় তেন্তে মই মৰি যোৱাই শ্ৰেষ্ঠ। মুছলমানৰ এই সংকল্প আছিল, মুছলমানৰ এই সিদ্ধান্ত আছিল। আজি সেই মুছলমানক দেশদ্ৰোহী সজোৱা হয়, সেই মুছলমানক বাংলাদেশী সজোৱা হয়, সেই মুছলমানক পাকিস্তানী সজোৱা হয়। কাৰণ আমাৰ সন্মুখত যেতিয়া আমাক পাকিস্তানী কয়, আমাক বাংলাদেশী কয়, আমাক যেতিয়া দেশদ্ৰোহী বুলি কয়, আমাৰ হাতত, আমাৰ মুখত, আমাৰ ব্ৰেইনত কোনো ধৰণৰ উত্তৰ মজুদ নাথাকে। কাৰণ মুছলমানে, খাস কৰি আজিৰ নৱপ্ৰজন্মই সেই ইতিহাসক পঢ়াৰ কাৰণে, অধ্যয়ন কৰাৰ কাৰণে কোনো চেষ্টা নকৰে, কোনো ইচ্ছা নকৰে। নজোৱানে সেইবোৰ অধ্যয়ন নকৰে, যাৰ কাৰণে নেকি সেই ইতিহাস বিকৃত হৈ নাইকিয়া হৈ যাব ধৰিছে, ইতিহাসৰ পাতত নাইকিয়া হৈ গৈছে। সেই সকলোবোৰ অৱদান মুছলমানৰ। যেতিয়া জালিমৱালা বাগৰ সময়ত খান আব্দুল গফ্ফাৰ খান সাহাবে তাতে কৈছিল যে মুছলমানসকলৰ দেশৰ প্ৰতি থকা প্ৰেম যদি চাব বিচৰা হয় তেন্তে ময়দানত পৰি থকা প্ৰতিটো লাশ চেক কৰি চোৱা হওক। যদিহে মুছলমানৰ পিঠিৰ পিনেও যদি এটাও গুলিৰ নিশা নাথাকে তেন্তে মই খান আব্দুল গফ্ফাৰ খানে স্বাধীনতা সংগ্ৰামীৰ পৰা অব্যাহতি লম, মই আজিৰ পৰা আৰু স্বাধীনতা সংগ্ৰাম নকৰোঁ। তাৰপিছত ৭৬ জন মুছলমানৰ ডেড বডি তাত পৰি আছিল।
আন আন ধৰ্মৰ ব্যক্তিসকলৰ লাশ তাত পৰি আছিল। মুছলমানসকলৰ টোটেল ডেড বডি আছিল ৭৬টা। পোষ্টমৰ্টম কৰাৰ পিছত তেওঁলোকক দেখা গৈছিল ২ দিন ধৰি পোষ্টমৰ্টম চলিছিল। তেওঁলোকক দেখা গৈছিল প্ৰতিগৰাকী মুছলমানৰ গুলিৰ যি নিশানা আছিল সেই নিশানা বুকুত আছিল। এজনো মুছলমানৰ গুলিৰ নিশানা পিঠিৰ পিনে নাছিল। খান আব্দুল গফ্ফাৰ খানে সেইকাৰণে কৈছিল, যদি সেই পিঠিৰ পিনে এটাৰো গুলিৰ নিশানা থাকে তেন্তে মই স্বাধীনতা সংগ্ৰামেই নকৰোঁ। মুছলমানসকলক এই ঘটনাৰ দ্বাৰা বুজা যায়, ব্ৰিটিছে যেতিয়াই গুলি আহিছিল, ইংৰাজে যেতিয়াই গুলি আহিছিল, মুছলমানসকলে সেই ময়দানৰ পৰা দৌৰি পলোৱা নাছিল। মুছলমানসকলে যদি দৌৰি পলালেহেঁতেন তেন্তে গুলিৰ নিশানা পিঠিৰ পিনে থাকিলেহেঁতেন। মুছলমানে সকলো সময়তে ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল, সেই যুদ্ধত নামি পৰিছিল আৰু বুকু পাতি দি এই বুকুৰ চিনা, এই পতা পাতি দি সন্মুখৰ পিনে অগ্ৰসৰ হৈছিল এই দেশক স্বাধীন কৰাৰ বাবে, যাৰ বাবে প্ৰতিটো গুলি এই চিনাত লাগিছিল, সন্মুখৰ পিনে লাগিছিল। তাৰ পিছতে এই দেশ স্বাধীন হৈছিল। তাৰ পিছতে এই দেশে স্বাধীনতাৰ মুখ দেখিছিল। আজি সেইসকল মুছলমানকে বাংলাদেশী, পাকিস্তানী বলা হয়, কিদৰে সহ্য হয়? আজি যদি সেই পূৰ্বপুৰুষসকলৰ এই ইতিহাসক আপুনি মই সংৰক্ষণ নকৰোঁ তেন্তে কালি এনেকুৱা এটা বেয়া সময় আৰু আহিব যাৰ কোনো বৰ্ণনা নাই, লিখাৰ কাৰণে কোনো শব্দ নাই, কোৱাৰ কাৰণে কোনো ভাষা নাই। বহুত বেয়া দিনে যাব। আজি মুছলমানৰ নৌজোৱানে মোবাইল আৰু নানান ধৰণৰ অশ্লীল কৰ্ম কাজত ব্যস্ত। তেওঁলোকে এইবোৰ উদ্ধাৰ কৰাৰ কোনো ফিকিৰ নকৰে, কোনো চিন্তা নকৰে। আৰু যদি সেই নকৰে তেন্তে পিছৰ প্ৰজন্মই, অনাগত প্ৰজন্মই আমাক লানত আৰু অভিশাপ দিয়াৰ বাহিৰে একো নকৰিব। মুছলমানে যিদৰে বুক পাতি দি এই দেশক স্বাধীন কৰিছিল, সেই সকলোবোৰ মহাব্বত আপোনাৰ মোৰ দিলতো আছে, তাক প্ৰকাশ কৰিব আপুনি মই লাগিব। যিখন পতাকাৰ তলত থাকি আমি গৌৰৱ কৰোঁ, আমি জনগণ মন অধিনায়ক জয় হে পঢ়ো, য'ত থাকি আমি বুকু ফিন্দাই ভাৰতীয় হোৱাৰ গৌৰৱ অনুভৱ কৰোঁ, তেওঁলোকে গৌৰৱ অনুভৱ কৰে যাৰ মন মানসিকতা জঘন্য আৰু পোক লগা পচা মন মানসিকতা, যিসকলে সেই পতাকাৰ তলত থাকি মুছলমানসকলৰ প্ৰতি আঙুলি টোৱাই আৰু মুছলমানসকলক দেশদ্ৰোহী হৈ যাব বিচাৰে, স্বদেশী বিদেশীৰ চাৰ্টিফিকেট দিব খোজে, স্বদেশীসকলক ডিটেনশ্যন কেম্পত ভৰাব খোজে, স্বদেশী বিদেশীৰ নামত হাৰাশাস্তি কৰিব খোজে। সেইসকলে যিখন পতাকাৰ তলত থাকি সকলোবোৰ কয়, তেওঁলোকে হয়তো নাজানে এই পতাকাৰ ডিজাইনকাৰী, এই পতাকা বনাওঁতা এজন মুছলিম ব্যক্তি আছিল। এই পতাকা বনাইছিল এজনী মহিলাই, যিয়ে নেকি আজি পৰ্দাৰ প্ৰতি, পৰ্দা আৰু বুৰ্খাৰ প্ৰতি ভাবুকি দিয়ে, যে নেকি পৰ্দাত থাকিলে সকলোবোৰ নষ্ট হৈ যাব বুলি কয়। মহিলাৰ যি ইচ্ছাত, যি অধিকাৰ তাক খৰ্ব হোৱা বুলি কয়। সেই পৰ্দাৰ ভিতৰত থাকিয়ে হজৰতে সৈয়দা সুৰাইয়া তাইয়্যিবী ৰাহিমাহুল্লাহু তাআলা আনহা, হায়দৰাবাদৰ এজনী মাইকী, যেতিয়া নেকি গোটেই ভাৰতবৰ্ষত এইটো আলোচনা চলি আছিল ভাৰতৰ পতাকাখনৰ ডিজাইন কেনেকুৱা হ'ব, গোটেইবিলাক ব্যক্তিয়ে, চাইণ্টিষ্ট, বুদ্ধিজীৱী, আইনজীৱী, সকলো স্বনামধন্য গণ্য মান্য সকলো ব্যক্তিয়ে সেই বিষয়ে চিন্তা ফিকিৰ কৰিছিল। কাৰো মগজত, কাৰো দিমাগত এই চিন্তা হোৱা নাছিল যে ভাৰতবৰ্ষৰ পতাকাখন কেনেকুৱা হ'ব। তেতিয়াই এজনী মহিলা, এজনী মুছলিম মহিলা, হায়দৰাবাদৰ সুৰাইয়া তাইয়্যিবী, তেওঁৰ মূৰত এইটো খেলাইছিল যে ভাৰতৰ পতাকাখন কিদৰে ডিজাইন কৰিব লাগে। বহুতে বহুত ধৰণৰ ডিজাইন কৰি আনিছিল। সৰ্বশেষত স্বীকৃতি পাইছিল মুছলমান মহিলাগৰাকীয়ে সেই কৰি অনা আজিৰ পতাকাখনৰ সেই ডিজাইন। সুৰাইয়া তাইয়্যিবী, আপুনি চাওক, গুগলত মাৰি পাই যাব। আপুনি চাওক, এই ইতিহাস মুছলমানে ৰচনা কৰিছে। এই ইতিহাস মুছলমানে তেজ দিয়াৰ পিছত গঠিত হৈছে। এনে অহা নাই এই দেশ, এনে স্বাধীন হোৱা নাই, এনে আজাদ হোৱা নাই এই দেশ। প্ৰতিটো মুহূৰ্ততে যেতিয়াই নেকি সেই ব্ৰিটিছৰ পতাকা দলিয়াই দি মুছলমানে লালকিল্লা আমাৰ দেশৰ পতাকা উত্তোলন কৰিছিল, বুলন্দ কৰিছিল, তেতিয়া তেওঁক গুলিওৱা হৈছিল, শ্বাহনাজ খানক গুলিওৱা হৈছিল, ফাতিমাতুজ জাহৰাক গুলিওৱা হৈছিল। তেওঁলোকে তাৰ পৰা কিনাৰৰ পৰা বাগৰি পৰি গৈছিল, কিন্তু ভাৰতৰ গৌৰৱ সেই আমাৰ পতাকাক বাগৰি পৰিব দিয়া নাছিল, নিজৰ বুকু পাতি দিছিল, নিজৰ বুকুৰ পৰা তেজ উজাৰি দিছিল। পতাকাৰ কোনো ধৰণৰ খুন আৰু তেজৰ দ্বাৰা লাহোলহান হ'ব দিয়া নাছিল। মুছলমানে দেশপ্ৰেম এইদৰে দেখিছিল, কৰিছিল আৰু প্ৰকাশ কৰিছিল। আৰু মুছলমানে জানিছিল যে লাগিলে
জুইৰ সদৃশ্য বাক্য মুখৰ পৰা নিগৰে আছে ওচৰত থকা মোহাম্মদ আলী জোহৰে কৈছিল যে আপুনি অলপমান মুখ সম্ভালি কথা কওক নতুবা আপোনাক মৃত্যুদণ্ড দি দিব আপোনাক গুলিয়াব ইয়াৰ পৰা তেতিয়া হযৰতে মাহমুদ হাছান দেওবন্দী ৰহমতুল্লাহ আলাইহি কৈছিল মই যদি মোৰ দেশৰ প্ৰতি থকা ভালপোৱাখিনি দেখুৱাৰ কাৰণে এই দেশক স্বাধীন কৰাৰ কাৰণে যদি মোক ফাঁসি কাটত লোৱা হয় মোক যদি মৃত্যুদণ্ড দিয়া হয় তেন্তে তাৰ কাৰণে মোৰ কোনো চিন্তা আৰু ফিকিৰৰ প্ৰয়োজন নাই হে হ'ব মোৰ কাৰণে সৌভাগ্য মৃত্যুৰ কাৰণে আমি ভয় কৰা নাই মৃত্যুৰ কাৰণে আমি ভয় নকৰো আৰু এই চোৱা পাগুৰিৰ হিচাপত এই পাগুৰিৰ হিচাপত কাফনৰ কাপোৰ মই মূৰতে বান্ধি ৰাখিছো মৃত্যুৰ প্ৰতি আমাৰ কোনো ভয় নাই মই মৰি যাওঁ কোনো কথা নাই মোৰ কাফনৰ কাপোৰ মূৰত বন্ধাই আছে মই মৰাৰ পিছত এই দেশ স্বাধীন হৈ যাওঁ আছিল মুছলমানসকলৰ কুৰবানী সেইকাৰণে তেওঁ এইটো চিন্তা কৰিছিল আপুনি লাহুকে ঘোট পি জখম पे जखम खा के जी आह ना कर लबू कशी इश्क है दिल लगी नहीं सीने पे तीर खाए जा आगे कदम बढ़ाए जा यानी ज़बान हाल से कह दे कहा सताए जा अपने लहू के घोट पी बार बार जखम होৱাৰ পিছত তেজৰ কাটৰা পান কৰিছিল পানী নাপায় তাৰ পিছতো এই দেশক স্বাধীন কৰাৰ বাবে কোনো ধৰণৰ কুণ্ঠাবোধ মুছলমানে কৰা নাছিল কোনো ধৰণৰ কুণ্ঠাবোধ মুছলমানে কৰা নাছিল ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ সাহাবক কোনোবাই কৈছিল যে ভাৰতটো অহাকালি স্বাধীন হৈ যাব আপুনি হিন্দু মুছলিমৰ ঐক্যতাৰ কথা ক'বলৈ এৰি দিয়ক বন্ধ কৰক তেতিয়া মৌলানা আবুল কালাম আজাদে কৈছিল হে আজাদী হে স্বাধীনতাৰ মই মুখত লাথ মাৰো যি স্বাধীনতাই হিন্দু মুছলিমৰ ঐক্যতাক ধ্বংস কৰি পেলায় সেই স্বাধীনতা আমাক নালাগে ইছলামে শিক্ষা দিছিল সকলোতে ঐক্যবদ্ধ হৈ এই দেশত থকা সমিল মিলা প্ৰীতিৰে থকা সম্প্ৰীতিৰ বাৰ্তা বিলোৱা ইছলামে শিকাইছে সেইকাৰণে মৌলানা আবুল কালাম আজাদে তাতে ক'ব পাৰিছিল এই সকলোবোৰ মুছলমানৰ আছিল যেতিয়া আশফাকুল্লাহ খান ৰামপ্ৰসাদ বিছমিল ভগত সিঙক ফাঁচি দিয়া হৈছিল ৰামপ্ৰসাদ বিছমিল আছিল হিন্দু ভাই আৰু আশফাকুল্লাহ খান শহীদ ৰহমতুল্লাহ আলাইহি তেওঁ আছিল মুছলমান দুগৰাকীক একলগত দিয়া হৈছে হযৰতে শ্বেৰ আশফাকুল্লাহ খান সাহাবৰ তেওঁ সুধিছিল যে শেষ ইচ্ছা কি আছে তেওঁ কৈছিল যে মই যদি পুনৰ জন্ম লওঁ তেন্তে কি যাতে মই ভাৰতীয় হিচাপে জন্ম লওঁ আৰু যাতে মই এই দেশৰ কাৰণে শহীদ হ'ব পাৰোঁ এইবাৰৰ দৰে তেতিয়া শহীদ আশফাকুল্লাহ খান ৰহমতুল্লাহ আলাইহি তেওঁ মুছলমান আছিল আৰু সেইকাৰণে তেওঁ কৈছিল মইতো পুনৰ জন্মত বিশ্বাস নাৰাখোঁ মইতো মুছলমান তেওঁ কৈছিল যে if God gives me paradise I will say to God oh my Lord send me back to earth instead of heaven যদি মোক আল্লাহ পাকে জান্নাত নসিব কৰে তেন্তে মই আল্লাহ পাকক কম oh my Lord হে মোৰ আল্লাহ হে মোৰ God send me back to earth মোক ঘূৰাই পঠাও উভতাই পঠাও আকৌ হে হিন্দুস্তানৰ মাটিলৈকে দুনিয়াৰ বুকুলৈকে back to earth instead of heaven জান্নাতৰ বিনিময়ত উদ্দেশ্য কি যাতে মই আকৌ এবাৰ এইখন দেশৰ কাৰণে এইখন ভাৰতৰ কাৰণে আকৌ এবাৰ ফাঁসি কাটত ওলমি আৰু এবাৰ মই শহীদ হৈ যাব পাৰোঁ এই দেশৰ প্ৰতি মহব্বত এই প্ৰেম আমাৰ পূৰ্বপুৰুষসকলে শিকাই থৈ গৈছে কোনো ৰাস্তাৰ কাষে কাষে কিনাৰে কিনাৰে থিয় হৈ পেচাব কৰা সকলৰ পৰা আমাৰ দেশ প্ৰেমৰ আদি পাঠ শিকাৰ কোনো প্ৰয়োজন নাই তো সেইকাৰণে এই ইতিহাসক আপুনি সংৰক্ষণ কৰি ৰাখিব লাগিব তাৰ কাৰণে গুজাৰিছ প্ৰতিজন নৌজোৱানে যুৱ প্ৰজন্মই অধ্যয়নশীল হওক অধ্যয়ন কৰা আৰম্ভ কৰক ইতিহাস অধ্যয়ন কৰক আৰু প্ৰতিগৰাকী মুছলমান অভিভাৱকে প্ৰতিগৰাকী নিজৰ ঘৰত থকা সন্তানক পেটত পাথৰ বান্ধি হ'লেও উচ্চ শিক্ষাৰে সকলো শিক্ষাৰে শিক্ষিত কৰাৰ পণ লওক সংকল্প লওক যিয়ে হওক মৰি হ'লেও নিজৰ সন্তানে যাতে সকলোতকৈ উচ্চমানৰ শিক্ষা পাব পাৰে তাৰ সিদ্ধান্ত লওক সংকল্প লওক এয়া সময়ৰ দাবী এয়া সময়ৰ আহ্বান তাৰ কাৰণে প্ৰত্যেকে কোচিছ কৰিম ইনশাআল্লাহ